সৰু হলে বেকা ডাঙৰ হলে ফুল কোৱা কোনে কোনে পৰা কি হয় সৰু হলে বেকা ডাঙৰ হলে ফুল তুমি চাগে ডাঙৰতকৈ সেই সৰু বস্তুটো বিচাৰি থাকা ন খাই ভাল লাগে যে কেতিয়াবা আমাৰ ফালে আহিবা আমাৰ ইয়াতে সৰু ডাঙৰ দুয়োতে পোৱা যায় মানে ঢেকীয়াৰ কথা কৈছো আছা না ভালে ময়ো আছো দিয়ক ফালে গাইছ আপোনালোকে মৰা বাৰ আশীৰ্বাদত আকৌ আহিলো যেতিয়া অকণমান মিছে অলপ দিয়ে যাওঁ সেই গাইছ স্বাগতম জনাইছো চিনাকি হাজোলৈ সৰু হলে বেকা ডাঙৰ হলে ফুল কোৱা কোনে কোনে পৰা কি হয় বাইদেউ এই বেকা চিতিয়া ৰাতি বিচনাত কৈ থাকিবা হাজবেণ্ডৰ আগত আমাৰ ৰাইজৰ আগত এইগিলা ডাবল মিনিং কথা ক'ব নাহিবি নহলে আমাৰ ৰাইজৰে এনেকুৱা কিছুমান মাল আছে আপোনাকে যাই কেনে বেকা কৰি থৈ আহিব গাইছ আজি আমি কথা পাতিম কেইগৰাকীমান সংস্কাৰী মাইকীৰ ওপৰত তো বেছি দেৰি নকৰি ফালাটো আৰম্ভ কৰোঁ মানুহে এনে নকয় বাইক চলালে সদায় হেলমেট পিন্ধি বাইক চলাব লাগে আজি যদি সেই হেলমেটটো এই দেউতাকে যদি ইউজ কৰিলে হয় আজি এই জন্ম নাপলা হয় ইহঁতক দেখি মোৰ মনৰ পৰা বেয়াকে ক'ব ইচ্ছা যায় সেইকাৰণে কওঁ দে অনলাইন ৰেণ্ডি এইজনী হৈছে মৰিগাঁৱৰ বিশাল তু সমঝা তোমাক দেখাতে কিবা চেৰ কাটি বেং যেন লাগছি মাইনা এনেকুৱা ড্ৰেছ পিন্ধি ৰিলছ বনালে তুমি নাভাবি যে তোমাৰ ৰেটটো 50ৰ পৰা 500লৈকে যাব তোমাক তই বুলি এটা কথা কওঁ তই ফিট দিলে কোনো নাযায় ভাল মাইনা তুমি দেখাব ইচ্ছা কৰিছা ঠিকেই আছে কিন্তু এনেকুৱা একচন মাইনা তুমি ৰিলছত নহবা দে তুমি ক্ৰমত যা দেখুৱা কমসে কম দুটামান ভিউজ পাবা গাইছ আজি মাৰ্কেটত নিউ মাল আছে গতিকে লাহে লাহে ফালনবোৰ চাই থাকা ইমানো দাঙি নেদিবা বাইদেউ এনেকে চাই মজা আছে মানে অলপ দেখা পাই যে আমাৰ বাইদেউ আজি কিন্তু বহুত ফূৰ্তিত আছে মানে গিৰাকে 1 বছৰৰ কাৰণে ডিউটিত যাব দে বাইদেউ তোমাৰে দিন আৰু মাথুৱাৰী ভাঙি আহা পানী আৰু মেখলা দাঙি আহা নাৰী দুটাকে ৰখাটো একেবাৰে অসম্ভৱ এইবিলাকো এটা অসমৰ প্ৰতিভা এনে নুঠে মোৰ ইহঁতক দেখা পালি উঠে মানে খং চালা কুকুৰ নিহাত তহঁতৰ দৰে নাৰীকেইটাই শেষ কৰি দিছে অসমখন বৃদ্ধাশ্ৰম এনে খুলিব লগা হ না তহঁতৰ দৰে কুলকখিনি নাৰীকেইটাৰ কাৰণে হৈছে এনেকুৱা বোৱাৰীসকলে আন বোৱাৰীসকলৰ নামবিলাক বদনাম কৰি আছে এনেকুৱা বোৱাৰীক চিধা কৰিবৰ কাৰণে হয়তো মোৰ তাতে পঠাই দিব লাগিব মই ডাইৰেক্ট চিধা কৰি দিম একদম ৰোলাৰ মাৰি দিম বাইদেউ আপুনি অকল নাৰীকে অসন্মান কৰে না আমাৰ অসমৰ চাদৰ মেখেলাযোৰকো আপুনি অপমান কৰিছে মালটো অলপ চাই লবি বাইদেউ চৰি বাইদেউ না ল'ৰা বাইদেউ বুলি কৈ দিয়া আৰু যিহেতু লিংগ চাৱা নাই বাইদেউ আপুনি ৰুবও জানা বুবও জানা এইটো ভাল কথা কিন্তু আপুনি ৰুবও যোৱা নাই বুবও যোৱা নাই আপুনি অনলি ৰিলছ বনাব গৈছে আমাৰ অসমত এনেকুৱা মাইকী বহুত আছে যিয়ে নেকি লিপষ্টিক লৈ নতুন মেখেলা চাদৰ পিন্ধি ৰুব যায় সিহঁতে ৰুব যায় না ৰিলছ বনাব যায় নতুনকি চালা আমাৰ অসমত এনেকুৱা কেইজনীমান ছোৱালী আছে নিজেতো ৰুব নাজনে যিকেইটা ৰোৱনী আছে মোবাইলটো অন কেমেৰা কৰি কেনে সেইকেইটাকো ডিষ্টাৰ্ব কৰে হাত বেহেন কি লৌৰে কি দেখিলো এইটো মহিম খুৰা তই ইংলিছ কব নোৱাৰা ঠিকেই আছে কোনো ডাঙৰ কথা নাই মই আজিলৈকে ধৰিব পৰা নাই তোৰ তলত ছাতি আছে না ছাতিৰ কভাৰে আছে কেলা তক কেতিয়াবা লগ পালি আগে পেনটো খুলি চাম তলত পিষ্টলে আছে না কিবা বেলেগেই আছে মোৰ নত তো গাইছ আজি কাৰণে এহান্তি আৰু জয় হিন্দ জয় অসম